হেল্ল' নমস্কাৰ আজি দেৱালী আৰু মই উঠি গ'লোঁ ৰাতিপুৱা সৰি দুপৰীয়া আৰু উঠিয়ে দেখোঁ যে আমাৰ টিকলিজনীয়ে পূৰা লাগি গ'ল দেৱালীৰ বাবে কামত কিয়নো তাইতো ভালকৈ জানেই যে মোৰ পেহীটো হ'ল এটা মহা এলেহুৱা এইজনীয়েতো কাম নকৰে মই নিজেই কৰি লওঁ কামবোৰ সেইটো ভাবি চাগে তাই পূৰা কাম কৰি আছে জানেনে এইটো হ'ল তাইৰ ছেকেণ্ড দেৱালী আৰু চাওক ইমান ধুনীয়াকৈ তাইৰ মাকে ধুই থোৱা চাকিবোৰ তাই একদম সজাই থৈ আছে আইও মোৰ মাইনা কলিজাজনী পিছে ঘৰত কিন্তু কেঁচুৱা থাকিলে ঘৰটোৰ মহলয়ে বেলেগ হৈ থাকে নহয়নে বাৰু আমাৰো চাওকচোন এই টিকলিজনী গোটেই ঘৰটোত কিমান ধুনীয়াকৈ টিক টিক কৰি ঘূৰি ফুৰে এতিয়া চাওক আমাৰ মাইনা কলিজাজনীয়ে তাৰ মায়েৰ কোচত উঠি একদম কিমান ধুনীয়াকৈ চাকিবোৰ ৰ'দত দি আছে শুকাবলৈ আইও তাৰ পাছত আমাৰ টিকলিজনী একদম সন্ধিয়া হোৱাৰ লগে লগে লাগি গ'ল আৰু ৰেডি হোৱাত আৰু তাৰ মাকেও তাই কিমান ধুনীয়াকৈ সজাই পৰাই ছেইম কালাৰৰ কাপোৰ পিন্ধি দুইজনীয়ে বৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল লাগিছে ন মোৰ মাইনাজনী বৰ কিউট আখিৰ ভতিজি হে কিসকি जो কিউট नहीं लगेंगे এইফালে চাওক আকৌ মোৰ নবৌজনীয়ে কিমান ধুনীয়াকৈ ৰঙা শাৰী পিন্ধি চাকিবোৰ জ্বলাই আছে একদম ঘৰৰ লক্ষীজনীৰ নিচিনা লগা নাইনে বাৰু মোৰ ভিডিঅ' কৰা দেখি দাদাই মোক কৈছে যে ৰ ময়ো ভিডিঅ'ত উঠিম কৈ সি পূৰা কুৰ্তাটো পিন্ধি নবৌৰ লগতে গৈ ৰখিলগৈ বেবী ছোৱালীবোৰক যেতিয়া তাৰ ড্ৰেছৰ লগত মিলাই এটা হেয়াৰ বেণ্ড লগাই দিয়া হয় নহয় তেতিয়া কিন্তু তাৰ দেখাত আৰু বেছি সৌন্দৰ্য বাঢ়ি যায় যেন লাগে নহয়নে বাৰু সেইবাবে নবৌয়ে তাইৰ ড্ৰেছৰ লগত মেচিং কৰি ধুনীয়া এটা হেয়াৰ বেণ্ডো লগাই দিলে দেৱালীৰ দিনা যেতিয়া ঘৰৰ বোৱাৰীয়ে ধুনীয়াকৈ সাজি কাজি হাতত চাকি লৈ আৰু লগতে মাইনাজনীকো লৈ ঘৰখন সজাই থাকে ন সঁচাকৈ দেখিবলৈ কিন্তু ঘৰখনৰ সৌন্দৰ্য নিজে নিজে আমাৰ টিকলিজনীও আকৌ মাকৰ লগত একদম ধুনীয়াকৈ ৰখি মায়ে কেনেদৰে চাকিবোৰ জ্বলাই আছে ধুনীয়াকৈ চাই আছে আৰু নম কৰি আছে এইফালে আকৌ টিকলিৰ দাদা আৰু মোৰ দাদা দুইজনে কি বম কলগছ কি আনিছে সেইবোৰে কি ফুটাব সিহঁতে হিচাপ কৰি আছে আৰু চাওক টিকলিজনী কিমান ধুনীয়াকৈ চাই খেলিও আছে দৌৰিও আছে এনেকুৱা এটা পৰিৱেশ না ইমান ভাল লাগিছে এইবাৰ আমাৰ টিকলিজনীয়ে যেন আমাৰ দেৱালীটো আৰু বেছি ৰঙীন কৰি তুলিছে এয়া চাওক আকৌ আমাৰ টিকলিজনীয়ে কেনেকৈ চাই আছে কাৰণ তাৰ দেউতাকে এইটো চকৰিবোৰ যে জ্বলাই আছে কেনেকৈ সেইটোৱে তাই চাই আছে এইফালে গোটেই ভিডিঅ'টো শেষ হ'বলৈ হ'ল আৰু মই পেহীজনীটো এবাৰ ওলোৱা নাই সেইকাৰণে বোলো এবাৰ দেখাই দিওঁচোন তাকে ভাবি টিকলিক তাৰ মাৰ পৰা জোৰকৈ কোচত লৈ ল'লোঁ আৰু এয়া চাওক টিকলিজনীয়ে পূৰা কান্দি দিলে এয়া চাওক আকৌ দাদা আৰু নবৌ দুইজনে একেলগে হেনো দুই চাইডত কলগছ দি একেলগে কলগছ জ্বলাব কলগছকেইটাও যে নজ্বলে লাষ্টকৈ ইমান চেষ্টা কৰিলে আৰু একেলগে আৰু নজ্বলিলে পায় দেৱালী বুলি ক'লেই পোহৰৰ উৎসৱ আৰু পোহৰৰ উৎসৱত চকৰি কলগছ এইবোৰ নজ্বলাই থাকিব পাৰি জানো তাকে ভাবি আৰু যদিও জানো যে প্ৰদূষণটো হয়েই হ'লেও অলপ চলপ আৰু জ্বলালোঁ চবেই কিয়নো বহুত বছৰ পাছত ন দাদাক এনেকৈ দেৱালীত মই লগ পাইছোঁ হয়তো 4-5 বছৰতকৈও বেছি হৈ গ'ল চাগে মই দাদাৰ লগত এনেদৰে দেৱালী চেলিব্ৰেট কৰিব পাৰিছোঁ সেইটো আনন্দতে কেইটামান জ্বলাই দিলোঁ আৰু অলপ চলপ এতিয়া ডাঙৰবোৰে যেতিয়া চেলিব্ৰেট কৰি থাকিব এই সৰুবোৰক কোনে ৰাখিব আৰে বুৱা আছে নহয় সেইকাৰণে সেইফালে আছে টিকলুকে মম্মী পাপা আৰু এইফালে আছোঁ আমি বুৱা ভতিজি এতিয়া সেই টিকলুক যে দুৰ্গা পূজাত লাইট লগোৱা জোতাযোৰ কিনি দিছিলে দুৰ্গা পূজাততো বৰষুণে আছিলে এদিনো ভালদৰে পিন্ধিবই পৰা নাই সেইকাৰণে দেৱালীতে পূৰা পিন্ধি একদম চোতালতে তাই দৌৰি ফুৰিছে দাদাৰ লগত পূৰা খেলিছে টিকলিক এনেদৰে দৌৰি ফুৰা দেখি মনটো একদম বহুত ভাল লাগি গ'ল দেই এতিয়া বাহিৰৰ দেৱালীটো আপোনালোকে চালে এতিয়া বলক ভিতৰত কি হ'ল সেইবোৰতো চাব লাগিব অকল দেৱালী বুলি কথা সেইকাৰণে বৰ কিবা এটা টেষ্টি খাবলৈ মন গৈ আছিল কিন্তু মই হ'লো এলেহুৱা মইতো বনাবই মন নাযায় নবৌ আজি বহুত কাম কৰিলে অলপ ভাগৰ লাগিলে তাকে ভাবি চবৰ মুখতে চাই মই বোলো নাই একো নাই আজি এটা স্পেচিয়েল কিবা এটা বনাব লাগে ন সেইবাবে ভাবিলোঁ যে সন্ধিয়া টাইম পকৰিকে বনাওগে আৰু মই লাগি গ'লোঁ পকৰি বনোৱাত পকৰিখিনি ফ্ৰাই হোৱাৰ পাছত যেতিয়া প্লেটত থৈ দিছিলোঁ একদম দেখিবলৈ ৰঙা লাগি আছিল দেখিয়ে জিভাৰ পানী পৰিবলৈ ধৰিছিল যে কেতিয়া খাম পাই তাৰ পাছত আমি সকলোৱে একেলগে বহি চাহ আৰু পকৰি খালোঁ আৰু এনেদৰে আমাৰ দেৱালীটো পালন কৰিলোঁ গতিকে আজিৰ ব্লগত ইমানেই লগ পাম নেক্সট ব্লগত বাই